তই কি ঘটিটো কৰি আছিলি এছেম্বলিত কিয় নুঠোৱালি এইটো প্ৰশ্ন আজি অখিল গগৈয়ে তেওঁৰ এগেইনষ্টত যোনে উঠে কয় 20টা মাৰ্ডাৰ 26টা মাৰ্ডাৰ তই কি ঘটিটো কৰি আছিলি এছেম্বলিত কিয় নুঠোৱালি এইটো প্ৰশ্ন কিয় এছেম্বলিত নুঠোৱালি যে অমুক মাৰ্ডাৰ কৰিছিলে শাস্তি কিয় নহ'ল বুলি আজিলৈকে এছেম্বলিত 5 বছৰত কিয় নকৰলি তাৰমানে শিৱসাগৰত যদি ইলেকশ্যন নুঠে তেতিয়া কুশল দুৱাৰীৰ লগত মোৰ দুশ্মনী নাই কিন্তু শিৱসাগৰত ইলেকশ্যন উঠিলে কুশল দুৱাৰী হত্যাকাৰী তেওঁ কি মাৰ্ডাৰৰ হিচাপ ৰখা চিত্ৰগুপ্ত নেকি তেওঁক জমে সেইটো কাৰণে এপইণ্টমেণ্ট কৰি থৈ দিছে নেকি কুশল দুৱাৰীৰ লগত ইলেকশ্যন খেলিছে ক'ব লাগে যে মই ইমান ৰাস্তা বনালোঁ মই ইমান দলং বনালোঁ মানুহক কয় ৰংঘৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে নৰেন্দ্ৰ মোদীয়ে কৰিছে তাত অখিল গগৈৰ এটা বিন্দু কণ্ট্ৰিবিউশ্যন নাই অখিল গগৈৰ লাজ নালাগে কোনোবা কেণ্ডিডেটক গালি পাৰিছে আজি হিতেন গোস্বামী ইলেকশ্যন উঠিছে গৌৰৱ গগৈৰ বিৰুদ্ধে এটা শব্দ কৈছে গৌৰৱ গগৈ ইলেকশ্যন উঠিছে হিতেন গোস্বামী এটা বেয়া কথা কৈছে আজি মোৰ এগেইনষ্টত কংগ্ৰেছ উঠিছে মই বেয়া কথা কৈছোঁ আজি অখিল গগৈয়ে তেওঁৰ এগেইনষ্টত যোনে উঠে কয় 20টা মাৰ্ডাৰ 26টা মাৰ্ডাৰ তই কি ঘটিটো কৰি আছিলি এছেম্বলিত কিয় নুঠোৱালি এইটো প্ৰশ্ন